হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আজি এটা নৰ্মেল ফেক্ট আপোনালোকক জাষ্ট বুজাব চেষ্টা কৰিছোঁ। বহুত ল'ৰাখিনি এনেকৈ কাম কৰি আছে। কামটো এনেকুৱা আপোনালোকক জাষ্ট বুজাই দিওঁ। আপোনালোকে বহুতৰ এপ্লাই কৰা হৈছিলে, ফিজিকেল দিলে, ৰিটেন দিলে, ভাইবা দিলে, চবৰ নাম আহিব। নাম অহাৰ পিছত এনেকুৱা বহুত দুখৰ কথা এইটো মই শুনা পাইছোঁ এটা ল'ৰাৰ পৰা। মানে যোৱাকালি মোক এনেকুৱা মেছেজ কৰিছে ফেচবুকত। মানে এনেকুৱা বেয়া লাগিছে যে ছাৰ, এজন মানে দাদা আহিছে, দাদা এজনৰ মানে সি পুলিচত চাকৰি কৰে, বেটেলিয়ন চাকৰি কৰে, আৰু এজন ইউবিত চাকৰি কৰে। দুজনে মানে এনেকুৱা আহিছে, আমি মানে জাষ্ট কথা পাতিব গৈছিলোঁ, বাট আমাৰ লগত কথা পাতিব বিচৰা নাই। চ' এটা কথা জাষ্ট যিমানজন মানে পুলিচ মানুহে মোক চাই আছে সকলোকে জাষ্ট এটা ৰিকুৱেষ্ট কৰিছোঁ, আপুনি হয়তো বেটেলিয়নত হ'ব পাৰে, বা আপুনি ইউবি ব্ৰাঞ্চত হ'ব পাৰে, বা আপোনালোকে বেলেগ ফৰেষ্ট গাৰ্ডত চাকৰি কৰিব পাৰে। বাট কথাটো এনেকুৱা, আপুনি এটা ইউনিটি হয়, ঠিক আছে, আপুনি য'ত থাকে তাতে এটা ইউনিটি ডেভেলপ কৰিব চেষ্টা কৰিব। ইউনিটি ডেভেলপ মানে কেনেকুৱা, আপুনি এটা কাষ্টৰ বিলং কৰে বা এটা কিবা কমিউনিটি বিলং কৰে, কমিউনিটিৰ ভিতৰত যদি আপুনি সৰু সৰু কথাত যদি আপুনি লাগি ধৰে, ঠিক আছে, সৰু সৰু কথাত যদি আপুনি আগুৰি ধৰে, তেতিয়া আপোনাৰ কি হয়, কামটো বেয়া হয়, ঠিক আছে। এইটো মেইন কথা, সকলোৱে এইটো গম পায়। আৰু এটাই কথা কওঁ, যদি আপুনি পুলিচ হৈছে, পুলিচ হৈ কিনে আপুনি জাষ্ট নিজৰ জেগাত যাই কিনি চবৰ লগত বণ্ডিংটো ছেট আপ কৰিব মানে লাগে। আপোনালোকৰ বণ্ডিংটো আৰু মানে ষ্ট্ৰং হ'ব পাৰিব, এইটো জাষ্ট এনেকুৱা এটা আশা ৰাখিব। আপোনাৰ পুলিচ হয়, আপুনি যেতিয়া ডিউটিত যাব, ঘৰত চোৱা চিতা কৰা মানুহ নাথাকে, এইটো হ'ব পাৰে, কিন্তু আপোনালোকৰ লগৰ যোনবোৰ আছে সকলোৰ লগত যদি আপুনি ভালকৈ মিলা প্ৰীতিকৈ নাথাকিলে আপোনাৰ লাইফটো বেয়া হ'ব, ঠিক আছে। কিবা এটা হ'লে ঘৰত মা বেমাৰ হৈছে বা দেউতা বেমাৰ হৈছে, আপুনি ডিউটিৰ পৰাতো চাব নোৱাৰিব। আৰু আমাৰ পুলিচৰ চাকৰি এনেকুৱা নাই যে আপোনালোকক লগে লগে মানে ছুটিও গ্ৰাণ্ট হৈ যায়, এনেকুৱা নাই। বহুত কথা আছে, চাগে সকলো পুলিচ মানুহে গম পায়। বাট এটাই কথা কৈছোঁ, আপোনালোকৰ বণ্ডিংটো ছেট আপ কৰিব লাগিব, বহুত ইম্পৰ্টেণ্ট। আপোনালোকে এনেকৈ ভুল কাম কেতিয়াও নকৰিব। এই ল'ৰাটো যোনে আপোনালোকৰ লগত একেলগত মানে এটা ফিল্ডতে যদি আপোনালোকৰ লগত ৰানিং কৰিছে, ফিজিকেল কৰিছে, একেলগে মানে ভাগিছে, মানে দৌৰিছে, ভাগিছে, সকলোৱে ভাগৰিছে, এইবিলাক ভাবি চিন্তি আপুনি এটা কাম কৰিব লাগে। জাষ্ট যেতিয়া যায় এইটো ফিল্ডটো জাষ্ট একবাৰ পূজা কৰিব লাগে। যোনটো ফিল্ডত আপুনি ৰানিং কৰিছিলে এইটো পূজা কৰিব লাগে। তাৰপিছত আপোনালোকৰ লগত, মই এইটো ক'ব যোৱা নাই যে আপোনালোকৰ লাইফটো আছে, মই সেইটো ক'বলৈ যোৱা নাই। আপুনি বহুত দামী দামী পুলিচৰ চাকৰি হোৱাৰ পিছত বহুত দামী দামী কাপোৰ পিন্ধিব পাৰে, কিন্তু কথা হ'ল নিজে পাৰ্চনেলিটি ডেভেলপমেণ্ট বা পাৰ্চনেলিটি বিল্ডআপটো কেনেকৈ কৰিব, ঠিক আছে। আপুনি ডিফেন্স ল'ৰা হৈছে বা ডিফেন্সৰ এটা চাকৰি পোৱাৰ পিছত আপুনি এনেকৈ নাভাবিব যে মোতকৈ ডাঙৰ কোনো চাকৰিয়াল নাই ইয়াতে, এইটো ৱৰ্ল্ডত, এনেকৈ কেতিয়াও নাভাবিব। আপুনি আছে কাৰণে আমি আছোঁ, ঠিক আছে। চ' পিপল কিহৰ কাৰণে, আমাৰ যোন পাব্লিক মানুহ কাৰ ওপৰত মানে বেছিকৈ ভৰসা কৰে, পুলিচ মানুহ, আৰ্মি মানুহ, এইবিলাকৰ ওপৰত। চ' আপোনালোকে যদি এনেকৈ ক্ৰিয়েশ্যনটো ছেট আপ কৰে, তেতিয়া আপোনালোকৰ লগৰ ভাগৰ মানে যোনবিলাক ল'ৰা থাকিব, ছোৱালীবিলাক থাকিব, এন্তে কি ক'ব যে দাদা আহিছে আমাৰ লগত, জাষ্ট এষাৰ কথাও পাতা নাই। তো সেইটোৱে কথা কৈছোঁ সকলোকে, আপোনালোকে একদিন না একদিন মানে পুলিচ হ'বই। কিন্তু কথা হ'ল বাৰে বাৰে এইটো বুজাব চেষ্টা কৰিব নালাগে বেলেগক যে দাদা আপুনি পুলিচ হৈছে, আমাৰ লগত কিয় কথা নাপাতে। চিম্পল কথা, বাট এটা লিংগুইষ্টিক কথা হয়। যদি আপুনি ভালকৈ শুনিছে, মনোযোগ দিছে, এইটো আপোনাৰ এটা নহয়, এটা ফিল্ডৰ কথা কোৱা নাই, এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি আপুনি ৰিয়েল বুলি ভাবে, ঠিক আছে। কথাটো এনেকুৱা, মানে এটা ফিল্ডৰ কথা কোৱা নাই, মই ডিব্ৰুগড়ৰ কথা কোৱা নাই, মই যিমান ডিষ্ট্ৰিক্টত গৈছোঁ, মানে মই তিনিচুকীয়াত গৈছোঁ, যোৰহাট গৈছোঁ, গোলাঘাট গৈছোঁ, সকলো জেগাত মই এইটো চাইছোঁ। যিমান ফিল্ডত আছে, মোৰ লগত যেতিয়া লগ কৰে, মই কয় যে ছাৰ এনেকৈ কথা, বেলেগ পুলিচ মানুহে আহিলে মোৰ লগত কথা নাপাতে, আপুনিহে যে আমাৰ লগত কথা পাতে। কিবা এটা বিয়াত হ'লে আপুনি আহে, নিজে নিজে ভাগি মানে কিবা কাম চাম হ'লেও আপুনি কৰি থাকে। বাট কথা হ'ল বেলেগৰ মানে এইটো এটিটিউড থাকি যায় যে হয় মই পুলিচত চাকৰি কৰোঁ, ড্ৰেছিং চেন্সটো অলপ বেলেগ হৈ যায়।
তো সেইটো কেতিয়াও নকৰিব। আপুনি এটা ভাল মানুহ হ'ব চেষ্টা কৰিব। যদি আপুনি ভাল মানুহ যদি হ'বলৈ চেষ্টা নকৰে, কেতিয়াও আপুনি ভাল মানুহ হ'ব নোৱাৰিব। এইটোৱে কথা মই ক'ব বিচাৰিছোঁ। আপুনি ফিজিকেল মানে যেতিয়া আপোনাৰ ট্ৰেইনিং হ'ব, ট্ৰেইনিঙত এইবিলাকে বস্তু শিকাব মানে বিচাৰে আমাৰ গুৰুজীসকল, আমাৰ যিমান মানে এক্সপিৰিয়েঞ্চ পুলিচজন আছে, সকলোৰ পৰা আমি শিকিব পাওঁ। চ' এইবিলাকে কথা কৈ থাকোঁ বাৰে বাৰে যে ভিডিঅ'টো কিহৰ কাৰণে ইম্পৰ্টেণ্ট। এইটো ভিডিঅ' সকলো ল'ৰাৰ কাৰণে ইম্পৰ্টেণ্ট, যে আপোনাৰ ভৱিষ্যতটো কেনেকুৱা হ'ব, উজ্জ্বলতা হ'ব নে কি অন্ধকাৰ হ'ব, এইটো আপুনি গম পাই যাব। আপুনি পুলিচৰ চাকৰি পাইছে, চাকৰি পোৱাৰ পিছত আপুনি জইনো কৰিছে, জইন কৰাৰ পিছত আপুনি ট্ৰেইনিঙো কৰিব। ট্ৰেইনিঙো কৰাৰ পিছত নিজৰ যেতিয়া ঘৰলৈ উভতি যাব, তেতিয়া আপোনাৰ মা দেউতাটো বহুত প্ৰাউড ফিল কৰিব। আপুনি মা দেউতাৰ লগে লগে আপোনালোকৰ লগৰ যিমান আছে সকলোৱে প্ৰাউড ফিল কৰে। এইটো আপুনি গম পায় নাই? প্ৰাউড ফিল কৰে যে হয়, মোৰ এটা লগৰ আছিলে, আমাৰ লগতে ৰানিং কৰিছে, মই পইণ্টৰ কাৰণে নামটো পোৱা নাই, নাম অহা নাই, সি পাইছে, তাৰ কাৰণে বহুত ভাল লাগিছে দেই মোৰ। চ' সেইটো অলপ জাষ্ট ভাবি চিন্তি চাব যে আপুনি হৈছে UB মানুহ হৈছে, AB মানুহ হৈছে, মোক ডাজেণ্ট মেটাৰ। বাট কথাটো এনেকুৱা যে আপুনি কিমানলৈকে প্ৰগ্ৰেছিভ হৈছে, কিমানলৈকে এট্ৰেক্টিভ হৈছে এই মানুহৰ লগত, ঠিক আছে, আৰু টেনশ্যন কিমান ক্ৰিয়েট কৰিব পাৰিছে, এইটো ভাবিব, ঠিক আছে। চ' ভিডিঅ'টো যদি এফেক্টফুল লাগিছে ভালকৈ চাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।